সমগ্ৰ অসমৰ জনসাধাৰণ আৰু সুদৰ্শন ছাত্ৰ সন্থাৰ হৈ আমি আন্তৰিক শুভেচ্ছা জনালোঁ। নিখিলবোৰ ছাত্ৰ সন্থাৰ অধিৱেশনলৈ আহি সুদৰ্শন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ শুভেচ্ছা, সদ্ভাৱনা আৰু অসমত খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ এই যাত্ৰাত ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ আমি সংকল্প লৈছোঁ। এটা পণ, আৰু সেই পণটো হ'ল যে আমি জিলিকি বড়ো জনগোষ্ঠী বিটিআৰক জিলিকা, আপচুক জিলিকা, অসমক জিলিকা। এই সংকল্পৰেই আমি সুদৰ্শন ছাত্ৰ সন্থাৰ নিখিল বড়ো ছাত্ৰ সন্থা, সুদৰ্শন ছাত্ৰ সন্থাই আমি ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাম। আৰু মাতৃভাষা মাধ্যমক শক্তিশালী কৰি আগুৱাই যোৱাৰ যি যাত্ৰা, সেই যাত্ৰাক আমি ঐক্যবদ্ধভাৱে আমি আগুৱাই গৈ আছোঁ। অসমত মাতৃভাষা মাধ্যমৰ চৰকাৰী খণ্ডৰ শিক্ষা অনুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব। আৰু তাৰ কাৰণে এতিয়া অসমীয়া ৰাজ্য ভাষা, কিন্তু বড়ো ৮ম অনুসূচীলৈকে স্বীকৃতিপ্ৰাপ্ত অসমৰ সহযোগী ৰাজ্য ভাষা। একে সময়তে অসমৰ বিভিন্ন জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাকো বিভিন্ন স্তৰত স্বীকৃতি দিছে আৰু সকলো জনজাতীয় জনগোষ্ঠীয় ভাষাৰো আমি বিকাশ বিচাৰিছোঁ। কিন্তু আছু আৰু আপচুৱে আমি মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব পৰাকৈ অসম চৰকাৰক ফলপ্ৰসূ পদক্ষেপ ল'বলৈ আমি আহ্বান আৰু দাবী জনাইছোঁ। ইতিমধ্যে ভাল ভাল কামবোৰ আৰম্ভ হৈছে। মই এটা ভাল কামৰ উদাহৰণ দিব খুজিছোঁ যে এতিয়া অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু আন বিভিন্ন জনজাতীয় জনগোষ্ঠীয় ভাষাৰ মাধ্যম বা মাতৃভাষা মাধ্যমৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ প্ৰয়াস অব্যাহত ৰখা হৈছে। আৰু এইখিনি সময়তে আমি দেখিছোঁ যে অসম জাতীয় বিদ্যালয়, নুনমাটি মাতৃভাষা মাধ্যমৰ বিদ্যালয়, অসমীয়া মাধ্যমৰ বিদ্যালয়, বেচৰকাৰী বিদ্যালয়, কিন্তু তেখেতসকলে অসমীয়া ভাষাটোৰ লগে লগে বড়ো ভাষাৰ শব্দৰ প্ৰতিও অসমীয়া ভাষাত মই ভাবোঁ যে এইটো এটা অতি আদৰণীয় এটা উদাহৰণ। অসমীয়া মাধ্যমৰ বিদ্যালয়, অসম জাতীয় বিদ্যালয় আৰু তেখেতসকলে অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলক বড়ো ভাষাৰ বিভিন্ন শব্দৰ লগত পৰিচয় কৰি দিবৰ কাৰণে পাঠ্যপুথিত এইবোৰ বিষয় সংলগ্ন কৰিছে। মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অত্যন্ত আদৰণীয় পদক্ষেপ। আৰু সমগ্ৰ অসমত আমি সকলো জনজাতীয় জনগোষ্ঠীয় ভাষাৰ বিকাশৰ বাবে আমি এনেধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন। আমি সুদৰ্শন ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই অসমত খিলঞ্জীয়া মানুহৰ যাতে প্ৰভুত্ব নিশ্চিত হয়, খিলঞ্জীয়া মানুহৰ হাতত যাতে সৰ্বকালকাৰ নিৰ্ণায়ক অধিকাৰ থাকে আৰু অসমখনত যাতে খিলঞ্জীয়া মানুহৰ যাতে প্ৰভুত্ব সৰ্বকালকাৰ নিশ্চিত হ'ব পৰা লক্ষ্যত উপনীত হ'ব পাৰোঁ, সেই লক্ষ্যৰে আমি আগবাঢ়ি যাম। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ লগে লগে মাতৃভাষা মাধ্যমৰ আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰখাৰ প্ৰয়াসক আমি যৌথভাৱে আমি আগুৱাই নিম।